কিছুমান কাহিনী আছে যাৰ কেৱল আৰম্ভণিহে হয় কিন্তু কেতিয়াও শেষ নহয়। জীৱনত কিছুমান ব্যক্তিক পাহৰি যোৱাৰ অভিনয়হে কৰিব পাৰি কিন্তু সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰি। এই যে হঠাতে কেতিয়াবা মনটো বেয়া লাগি যায়, আনন্দত নাচি থকা মনটো হঠাতে যে কেতিয়াবা মৰহি যায়, ইয়াৰ কাৰণ কি জানেনে? সেই বিশেষজনক নোপোৱাৰ সেই বেদনাবোৰ। কেতিয়াবা আমি অনিচ্ছা সত্ত্বেও কাৰোবাক হেৰুৱাবলগীয়া হয় আৰু সেই বিশেষজনক নোপোৱাৰ দুখে গোটেই জীৱন বিন্ধি থাকে। মানুহ হেৰাই যায়, মানুহ গুচি যায়, কিন্তু কাহিনী সদায় থাকি যায়। এনেকুৱা এটা ধুনীয়া প্ৰেম কাহিনী হৈছে মোৰ দ্বিতীয়খন উপন্যাস তুমি মোৰ শেষ কাহিনী। উপন্যাসখনত এটা খুব ধুনীয়া আৰু খুব দুখ লগা প্ৰেম কাহিনীৰ লগতে পঢ়ুৱৈসকলক মই এটা খুব ধুনীয়া মেছেজ দিব বিচাৰিছোঁ। মেছেজটো এনেকুৱা ধৰণৰ, কিতাপখনৰ কাহিনীটোৰ যিজন মেইন কেৰেক্টাৰ, তেওঁ মানে এজন প্ৰকৃতি প্ৰেমী লোক। তেওঁ গছ গছনি বিৰাট ভাল পায়। তেওঁ এটা আইডিয়া উলিয়ালে। আইডিয়াটো এনেকুৱা ধৰণৰ, তেওঁ যেতিয়া কাৰোবাৰ ঘৰলৈ আলহী খাবলৈ যায় বা ফুৰিবলৈ যায়, আলহী খাবলৈ গ'লেতো আমি হাতত মিঠাই টোপোলা লৈ যাওঁ বা বিস্কুটৰ পেকেট লৈ যাওঁ। তেওঁ তাৰ লগতে কি কৰে, গছপুলি এটাও লৈ যায়। মিঠাই টোপোলাটো নিয়ে, লগতে গছপুলি এটাও লৈ যায়। আৰু যাৰ ঘৰলৈ তেওঁ ফুৰিবলৈ যায় সেই ঘৰত গৈ পেলাই সেই গছপুলিটো ৰুই থৈ আহে। লগতে সেই ফুৰিবলৈ যোৱা মানুহ ঘৰক কৈ থৈ আহে যে আপোনালোকে যদি ভৱিষ্যতে ক'ৰবাত কেতিয়াবা ফুৰিবলৈ যায় বা ক'ৰবাত যায়, তেনেহ'লে মিঠাই টোপোলা নিব, লগতে এটা গছপুলি লৈ যাব আৰু তাত ৰুই থৈ আহিব। তেওঁৰ এই আইডিয়াটো যদি সকলোৱে ফ'ল' কৰে বা তেওঁৰ এই আইডিয়াটো যদি গোটেই পৃথিৱীত বিয়পি পৰে, তেনেহ'লে চিন্তা কৰকচোন, এটা দিনত আমাৰ পৃথিৱীত কিমান মানুহ আলহী খাবলৈ যায় বা ফুৰিবলৈ যায়। আৰু সকলোৱে যদি মিঠাই টোপোলাৰ লগতে এটা গছপুলি লৈ যায় আৰু সেই গছপুলিটো যাৰ ঘৰলৈ ফুৰিবলৈ যায় তেওঁলোকৰ ঘৰত ৰুই থৈ আহে, তেনেহ'লে চিন্তা কৰক এটা দিনত আমাৰ পৃথিৱীত কিমান গছপুলি ৰোৱা হ'ব। আমাৰ পৃথিৱীখন আকৌ সেউজীয়া হৈ নপৰিবনে? আৰু আপোনালোকৰ যদি মোৰ এই আইডিয়াটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক।